ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি ডিসকাস কৰিবলৈ আগবাঢ়িছো প্ৰাকৃতিক অংগজ প্ৰজনন উদ্ভিদৰ এই অংগজ প্ৰজননৰ আমি কি এতিয়া ডিসকাস কৰিম প্ৰাকৃতিক অংগজ প্ৰজনন প্ৰাকৃতিক অংগজ প্ৰজনন প্ৰাকৃতিক অংগজ প্ৰজনন উদ্ভিদৰ তিনিটা অংগৰ জৰিয়তে সম্পন্ন হয় সেই অংগ কেইটা হৈছে শিপা পাত আৰু কাণ্ড উদ্ভিদৰ প্ৰাকৃতিক অংগজ প্ৰজনন শিপা পাত আৰু কাণ্ড এইকেইটা অংগৰ জৰিয়তে সম্পন্ন হয় এতিয়া আমি প্ৰত্যেকটোৰ বিষয় এটা এটাকে আলোচনা কৰিম গতিকে প্ৰথমে আমি আনিছো শিপাৰ দ্বাৰা কিছুমান উদ্ভিদ আছে য'ত নেকি কি হয় শিপাৰ দ্বাৰাই নতুন এটা গছৰ সৃষ্টি হয় নতুন এটা উদ্ভিদৰ সৃষ্টি হয় উদাহৰণস্বৰূপে তোমালোকে নিশ্চয় চাইছা বা নাম শুনিছা মিঠা আলু কি হয় কন্দাল মূল যেটো মূল থাকে তাক কি বুলি কোৱা হয় কন্দাল মূল গতিকে এটা মিঠা আলুৰ গছ আমি পাবলৈ হলে আমাক কি ৰুই দিব লাগিব এই কন্দাল মূল ৰুই দিব লাগিব তেতিয়াহে আমি মিঠা আলুৰ এটা গছ পাম ঠিক তেনেকে আমি আৰু কিছুমান উদ্ভিদ পাওঁ য'ত নেকি কি হয় শিপাৰ পৰা নতুন এটা গছৰ সৃষ্টি হ'ব পাৰে সো তেনেকৈ কিছুমান উদ্ভিদ হৈছে টপিঅকা তাৰপিছত শতমূল ভাত কেৰেলা আদি গছে কিহৰ জৰিয়তে প্ৰজনন কৰে ইহঁতে মূলৰ জৰিয়তে প্ৰজনন কৰে প্ৰাকৃতিক অংগজ প্ৰজননৰ নেক্সট অংগ আমি ডিসকাস কৰো নেক্সট অংগ হৈছে কাণ্ডৰ দ্বাৰা প্ৰজনন গতিকে কিছুমান উদ্ভিদ আছে য'ত নেকি কাণ্ডৰ দ্বাৰা নতুন এটা উদ্ভিদৰ সৃষ্টি হ'ব পাৰে কাণ্ডৰ দ্বাৰা প্ৰজনন আমি যেনেকে লিখিব পাৰো কাণ্ডৰ দ্বাৰা প্ৰজননৰ আণ্ডাৰত কি মৃদগত কাণ্ড অৰ্থাৎ উদ্ভিদৰ কিছুমান কাণ্ড আছে যিবোৰে মাটিৰ তলত থাকে অৰ্থাৎ এই মাটিৰ তলত থকা কাণ্ডৰ পৰাই নতুন এটা উদ্ভিদৰ সৃষ্টি হ'ব পাৰে সেইবোৰক মৃদগত কাণ্ড বুলি কোৱা হয় মৃদগত কাণ্ডৰ যেনেকুৱা তোমালোক নাম শুনিছা কন্দ আমি ক'ত পাওঁ পিয়াজৰ ক্ষেত্ৰত পাওঁ পিয়াজৰ কন্দ আমি যদি পিয়াজটো চাওঁ তেন্তে পিয়াজৰ এই যে এইটোক কি বুলি কোৱা হয় পিয়াজৰ কন্দ বুলি কোৱা হয় আৰু এই কন্দৰ পৰাই কি হয় নতুন এটা পিয়াজৰ উদ্ভিদৰ সৃষ্টি হ'ব পাৰে তাৰপিছত আমি যেনেকৈ পাইছো ৰাইজম হৈছে এক প্ৰকাৰ মৃদগত কাণ্ড অৰ্থাৎ ৰাইজমক আমি ক'ত পাওঁ মাটিৰ তলত পাওঁ তোমালোক আদা হালধি এইবোৰ নিশ্চয় চাইছা আধা হালধি যেটো থাকে আমি যেটো আদা বুলি কওঁ যেটো আমি হালধি বুলি কওঁ হে আদা আৰু হালধি এইটো কি বুলি কোৱা হয় মৃদগত কাণ্ড বুলি কোৱা হয় অৰ্থাৎ আদা আৰু হালধিৰ এই মৃদগত কাণ্ডৰ পৰাই নতুন এটা আদাৰ গছ বা হালধি গছ ইত্যাদি সৃষ্টি হ'ব পাৰে ইয়াক ৰাইজম বুলি কোৱা হয় আমি নেক্সট যদি চাবলৈ যাওঁ স্ফীত কাণ্ড কিছুমান কাণ্ড আছে যেনেকুৱা খাদ্য জমা কৰাৰ ফলত কি হয় এইবোৰ ফুলি উঠে যেনেকুৱা আমি যদি আলুৰ কথা ধৰিব যাওঁ আলুটো কি হয় এটা স্ফীত কাণ্ড
আৰু নতুন এটা আলুৰ গছ জন্ম হ'বলৈ হলে এই স্ফীত কাণ্ডৰ পৰাই নতুন এটা আলুৰ গছৰ সৃষ্টি হ'ব পাৰে তাৰ পিছত আমি আৰু পাইছো কৰ্ম বা আমি ইয়াক আন এটা নামেৰে জানিব পাৰো তাক কয় স্থূল কাণ্ড স্থূল কাণ্ড আমি কিহৰ ক্ষেত্ৰত দেখা পাওঁ ওলকচু তোমালোক নিশ্চয় ওলকচু নাম শুনিছা ওলকচুৰ ক্ষেত্ৰত আমি স্থূল কাণ্ড বা কৰ্ম পাওঁ সো এইবোৰ আছিল কিহৰ উদাহৰণ মৃদগত কাণ্ড অৰ্থাৎ মাটিৰ তলত থকা কাণ্ড এই কাণ্ডসমূহৰ জৰিয়তে উদ্ভিদে নতুন এটা উদ্ভিদৰ সৃষ্টি কৰিব পাৰিছিল এতিয়া আমি কাণ্ডৰ দ্বাৰা প্ৰজননৰ নেক্সট ভাগ লৈ আগবাঢ়িছো যেনেকুৱা আমি নেক্সট ক'ব পাৰো অৰ্ধবায়ক কাণ্ড অৰ্ধবায়ক কাণ্ড হৈছে এই কাণ্ডৰ এটা ৰূপান্তৰ অৰ্থাৎ কাণ্ডৰ ৰূপান্তৰ হৈ অৰ্ধবায়ক কাণ্ডৰ সৃষ্টি হয় আমি নিশ্চয় নাম শুনিছো যে টেঙেচি শাক মানিমুনি এইবোৰ আমি নাম শুনিছো এই টেঙেচি শাক মানিমুনি এইবোৰে কি কৰে কেনেকৈ প্ৰজনন কৰে যদি এইটো মই এটা মানিমুনিৰ গছ বুলি ধৰি লওঁ মানিমুনিৰ গছ অৰ্থাৎ এই মানিমুনিৰ গছটো কেনেকৈ সৃষ্টি হ'ব ইয়াৰ পৰা এটা ৰূপান্তৰিত কাণ্ডৰ সৃষ্টি হ'ব অৰ্থাৎ ইয়াত যিটো গাঁঠি আছে এই গাঁঠিটোৰ পৰা কি হ'ব আকৌ আন এটা মানিমুনিৰ গছৰ সৃষ্টি হ'ব গতিকে এই মানিমুনি টেঙেচি শাক এইবোৰত আমি এই ধৰণৰ এটা কানেকশ্যন পাওঁ কি হয় ইয়াৰ জৰিয়তে নতুন এটা মানিমুনিৰ গছ বা টেঙেচি শাকৰ গছৰ সৃষ্টি হ'ব পাৰে তো গতিকে অৰ্ধবায়ক কাণ্ড হৈছে এক প্ৰকাৰ ৰূপান্তৰিত কাণ্ড অৰ্ধবায়ক কাণ্ডসমূহৰ ভাগসমূহ হৈছে যেনেকৈ আমি লিখিব পাৰো কি ধাৱক আমি লিখিব পাৰো কি ধাৱক অৰ্থাৎ আমি মানিমুনি টেঙেচি শাকত কি পাওঁ ধাৱক পাওঁ ধাৱকটো কি হয় যে এইটো মাটিৰ এইটো লেয়াৰ অৰ্থাৎ মাটিৰ যিটো লেয়াৰ সেই একে লেয়াৰত এই কাণ্ডটো যায় অৰ্থাৎ মাটিৰ সমান্তৰালভাৱে যায় সমান্তৰালভাৱে গৈ তাৰ পৰা নতুন এটা গছৰ নতুন এটা উদ্ভিদৰ সৃষ্টি হ'ব পাৰে আমি নেক্সট অৰ্ধবায়ক কাণ্ড পাওঁ যেনেকুৱা খৰ্বধাৱক অৰ্থাৎ খৰ্বধাৱকটো কেনেকুৱা এইটোও ধাৱকৰ নিচিনাই কিন্তু আমি ধাৱকটো পাওঁ মাটিত আৰু খৰ্বধাৱকটো আমি ক'ত পাওঁ পানীত পাওঁ অৰ্থাৎ তোমালোক নিশ্চয় চাইছা পানীত এক প্ৰকাৰ গছ আছে উদ্ভিদ আছে যাক আমি কি বুলি ক'ব পাৰো মেটেকা বুলি ক'ব পাৰো গতিকে মেটেকা পুনি এই ধৰণৰ গছবিলাক ক'ত হয় পানীত সৃষ্টি হয় আৰু এই পানীত এটা মেটেকা গছৰ পৰা এটা মেটেকা উদ্ভিদৰ পৰা আন এটা মেটেকা উদ্ভিদ সৃষ্টি হোৱাৰ কাৰণে কি হয় ইয়াতে এটা কানেকশ্যন হৈ যায় এই যে এটা ৰূপান্তৰিত কাণ্ড এইখিনি কি হয় পানীত উপঙি থাকে এইখিনি পানীত উপঙি থাকে আৰু ইয়াৰ পৰা কি হয় আৰু নতুন এটা মেটেকা উদ্ভিদৰ সৃষ্টি হ'ব পাৰে গতিকে ইয়াক আমি কি ধাৱক বুলি ক'ব পাৰো খৰ্বধাৱক আমি নেক্সট অৰ্ধবায়ক কাণ্ডৰ এটা উদাহৰণ যেনেকুৱা পাওঁ যেনেকুৱা অধধাৱক আমি কিহৰ ক্ষেত্ৰত পাওঁ যে অধধাৱকটো আমি পাওঁ কচু তোমালোক নিশ্চয় কচু নাম শুনিছা এইটো কচুত অধধাৱক পোৱা যায় ধাৱক আৰু অধধাৱকৰ মাজত পাৰ্থক্য এই যে ধাৱকটো কি হয় মাটিৰ পৰা সমান্তৰালভাৱে গৈছিলে ধাৱকত কিন্তু অধধাৱকত কি হয় মাটিৰ জাষ্ট তলেদি যায় কাণ্ডটো জাষ্ট মাটিৰ তলেদি যায় যাক আমি কি বুলি ক'ব পাৰো অধধাৱক আৰু অধধাৱকৰ এটা উদাহৰণ হৈছে কচু আমি অধধাৱক পালো অধধাৱকৰ পিছত আমি যদি নেক্সট চাবলৈ যাওঁ আন এটা আছে ঊৰ্ধ্বধাৱক
ঊৰ্ধ্বধাৱক। আমি যেনেকুৱা পদিনা গছ চিনি পাওঁ বা কোনোবাই হয়তো চিনি নাপাওঁ, আমি এইটো যদি চাবলৈ যাওঁ যে পদিনা গছ তেনেকৈ চন্দ্ৰমালতী সেই গছবোৰত কি হয় ঊৰ্ধ্বধাৱক, অৰ্থাৎ এইটো মাটিৰ লেয়াৰ কি হয়, কাণ্ডটো কেনেকে যায় মাটিৰ ওপৰেদি যায় আৰু ওপৰেদি গৈ তাৰ পৰা নতুন এটা কি হয় উদ্ভিদৰ সৃষ্টি। ইয়াতে ধৰা ইয়াতে এটা উদ্ভিদ আছে, এই উদ্ভিদৰ পৰা এটা ৰূপান্তৰিত কাণ্ডৰ সৃষ্টি হৈ তাৰ পৰা নতুন এটা উদ্ভিদৰ সৃষ্টি হ'ব পাৰে, তাক আমি ঊৰ্ধ্বধাৱক বুলি ক'ব পাৰো। অৰ্থাৎ আমি কাণ্ডৰ দ্বাৰা প্ৰজনন যেনেকে আমি পালো মৃদগত কাণ্ড আৰু অৰ্ধবায়ক কাণ্ড। অৰ্ধবায়ক কাণ্ডৰ আণ্ডৰত আমি পালো ধাৱক, সৰ্বধাৱক, ঊৰ্ধ্বধাৱক, অধোধাৱক ইত্যাদি। গতিকে এতিয়া আমি শিপাৰ দ্বাৰা আৰু কাণ্ডৰ দ্বাৰা প্ৰজনন কি কি উদ্ভিদে কৰিব পাৰে সেইখিনি আলোচনা কৰিলো। এতিয়া আমি নেক্সট আগবাঢ়িছো পাতৰ দ্বাৰা প্ৰজনন। পাতৰ দ্বাৰা কিছুমান উদ্ভিদ আছে কি হয় পাতৰ পৰাই নতুন এটা উদ্ভিদৰ জন্ম হ'ব পাৰে, নতুন উদ্ভিদৰ সৃষ্টি হ'ব পাৰে। যেনেকুৱা উদাহৰণস্বৰূপে যদি আমি চাবলৈ যাওঁ ধৰি লোৱা এইটো এটা দুপৰ টেঙাৰ পাত। এই দুপৰ টেঙাৰ পাতত কি হয়, এই পাতৰ যিটো খাজ আছে ইয়াৰ পৰা কি হয় নতুন এটা দুপৰ টেঙাৰ গছৰ সৃষ্টি হয়। এই পাতৰ যিটো খাজ আছে ইয়াৰ পৰা নতুন দুপৰ টেঙাৰ গছৰ সৃষ্টি হ'ব পাৰে। গতিকে এতিয়া আমি পালো যে উদ্ভিদে পাতৰ দ্বাৰা প্ৰজনন কৰিব পাৰে, শিপাৰ দ্বাৰা আৰু কাণ্ডৰ দ্বাৰা। গতিকে আমি শিপাৰ দ্বাৰা আলোচনা কৰিলো কি কি উদ্ভিদত পোৱা যায়, কাণ্ডৰ দ্বাৰা কি কি উদ্ভিদত পোৱা যায় প্ৰজনন, আৰু পাতৰ দ্বাৰা এইটো উদাহৰণ হৈছে পাতৰ দ্বাৰা প্ৰজনন কৰা এটা উদ্ভিদৰ উদাহৰণ হৈছে দুপৰ টেঙা। আৰু দুপৰ টেঙাৰ পাতৰ দ্বাৰা প্ৰজনন হয়। পাতত কি হয় কাষত এই কাষ অংশত কি হয় পত্ৰ মুকুলৰ সৃষ্টি হয়, আৰু ইয়াতে পত্ৰ মুকুলৰ পৰাই কি হয় নতুন এটা দুপৰ টেঙাৰ উদ্ভিদৰ সৃষ্টি হ'ব পাৰে। আৰু নেক্সট আমি আৰু এটা যদি চাবলৈ যাওঁ ইয়াৰ উপৰিও কি হয় কিছুমান উদ্ভিদত প্ৰজনন কণ্ডিকাৰ দ্বাৰা প্ৰজনন কৰিব পাৰে। প্ৰজনন কণ্ডিকা হৈছে একচুয়ালি কিছুমান উদ্ভিদত যিটো মুকুল থাকে পুষ্প মুকুল, ইয়াতে পুষ্প মুকুল কি হয় ৰূপান্তৰিত হৈ ইয়াতে এটা কি হয় কিছুমান কণ্ডৰ সৃষ্টি হয়, যাৰ ফলত কি হয় তাৰ পৰা নতুন এটা উদ্ভিদৰ সৃষ্টি হ'ব পাৰে। গতিকে আমি এইটো ক'ত পাওঁ কাঠআলু, মোৱালু এইবোৰ উদ্ভিদত কি হয় কণ্ডৰ সৃষ্টি হৈ তাৰ পৰা নতুন এটা উদ্ভিদৰ সৃষ্টি হ'ব পাৰে। ধন্যবাদ।